নমস্কাৰ কানৈ নাট্য সমাজৰ তৰফৰ পৰা আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ আৰু আজি আমি ডিব্ৰুগড় হনুমান বক্স সৰসবল কানৈ মহাবিদ্যালয়ৰ কানৈ নাট্য সমাজে আপোনালোকৰ আগত আমি এখনি এণ্ট্ৰি ৰেগিঙৰ ওপৰত পাঠনাটক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ গতিকে সমূহ ছাত্ৰ ছাত্ৰীক আমি এইডোখৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সকলো আহক ওচৰলৈ আহক আজিৰ সমাজত আজি বৰ্তমানৰ সমাজত বিভিন্ন ধৰণৰ মহাবিদ্যালয় বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় বিভিন্ন ধৰণৰ কলেজত আজি এটা ডাঙৰ সমস্যা হৈ পৰিছে ৰেগিং গতিকে এই যে দেখিলে অলপ আগতে ঘটনাটো এই ঘটনাটো এটা এণ্টি ৰেগিঙৰে আপোনালোকৰ দৃশ্য আছিল গতিকে এতিয়া এখন এটা ট্ৰেইলাৰহে আছিল পিকচাৰ এতিয়াও বাকী আছে আপোনালোকক এটা কথা কৈ দিওঁ এই ৰেগিঙৰ ওপৰত থকা এই দৃশ্যটো এটা কাল্পনিক আৰু সকলো চৰিত্ৰ বাস্তৱৰ লগত কোনো মিল নাই গতিকে আহক আমি পিকচাৰটো যিখিনি বাকী আছে সেই পিকচাৰখিনি আমি উপভোগ কৰোঁ সকলো ছাত্ৰ ছাত্ৰীক আমি আহিবলৈ ইয়ালৈ অনুৰোধ জনাইছোঁ মহাবিদ্যালয় বিদ্যালয় বিভিন্ন ধৰণৰ কলেজত এণ্টি ৰেগিং যি এটা ডাঙৰ কুসংস্কাৰ আছে সেই কুসংস্কাৰসমূহ দূৰ কৰাৰ উদ্দেশ্যে আজি কানৈ মহাবিদ্যালয়ৰ বাকৰিত আমি এখনি নাটক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াৰ লগত যিখিনি চৰিত্ৰ আছে সেই চৰিত্ৰসমূহ বাস্তৱৰ লগত কোনো মিল নাই আৰু অলপ আগতে ঘটি যোৱা ঘটনাটো এণ্টি ৰেগিঙৰ এটা অংশ আছিল গতিকে আহক আমি ট্ৰেইলাৰটো উপভোগ কৰিলোঁ এতিয়া আমি পিকচাৰলৈ গুচি যাওঁ আহি গলো কলেজলে এতিয়া যেন জীৱনত কিবা এটা কৰি দেখুৱাব পাৰিম ব্ৰ কওক ইংৰাজী মিডিয়ামৰ ল'ৰা ইংলিছ পঢ়িব নাই নহয় দাদা তেনেকুৱা কথা নহয় কাক দেখা গৈছোঁ ৰিক্সা অলপ ওলাব পাইছে নি চাহ কৰি গ'লো নে চাহ ঠিক আছে ছাৰ ঠিক আছে ঠিক আছে হ'ব হ'ব ইণ্টৰটেট ৰাহুল বৰুৱা মই ইয়ে বোলে এইকাৰণে গ'ল জুনিয়ৰে চিনিয়ৰক কেনেকৈ ৰেচপেক্ট দি কিনে চাবি দেই মই দিম নমস্কাৰ মোৰ নাম শ্ৰী ঘনকান্ত চলিহা মই বুৰঞ্জী বিভাগৰ তৃতীয় ষাণ্মাসিকত ছাত্ৰ মই ইয়াতে কলেজ হোষ্টেলতে থাকোঁ আৰু মই শিৱসাগৰ নাজিৰাৰ পৰা আহিছোঁ তেনেকৈ ক'ব লাগিব নমস্কাৰ মোৰ নাম শ্ৰী ৰাহুল বৰুৱা মই লখিমপুৰৰ পৰা আহিছোঁ মোৰ ঘৰ মই লখিমপুৰ ইয়াতে এখন কলেজতে হোষ্টেলত এডমিশ্যন লৈছোঁ মই মনোবিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ মই গান গাই ভাল পাওঁ নাই নাই মই সেইবোৰ একো নাখাওঁ মই তেনেকুৱা বস্তু একোৱে নাখাওঁ ছোৱালীটো নিশ্চয় জোকাহে থাকে নাই দাদা মই তেনেকুৱা কাম একো বেয়া কাম একো নকৰোঁ কি হ'ল আমি মানে বেয়া মই সেইটো কথা ক'বলৈ যোৱা নাই মই ইয়াত পঢ়িবলৈহে আহিছোঁ আমিও সেইটোৱে ক'বলৈ আহিছোঁ বুজিছ তাৰপিছত কি হ'ল গমকে নাপাওঁ মোৰ ছেকেণ্ড চেমত দুটা বেগো আছে চিগাৰেট ছোৱালী কেনেকৈ জোকে চব দেখাওঁ My name is Bristi. I'm from Mriganka. Imagine level here, sir. Singer respect. What to good idea? What to good idea? I'm going to be far above the sun. আমাৰ হোষ্টেলখনে বৰ ফকটে ফকটে লগ নাইছোঁ আমিয়ে ভাল আছিলোঁ নেকি
কবি কি কৈছিলি কি খেল কৈছিলি অ দাদা মই সাঁতুৰি ভাল পাওঁ ষ্টেট লেভেল প্লেয়াৰ সুইমাৰ অ, দাদা। সুইমাৰ নি সঁচাকে তাকো ষ্টেট লেভেল পানী আনছো পানী আন অ পানীটো মোৰ বেগটো আছে আছে না পানী আন পটকে বৰ ধৰ কি হাতৰা নুকুলে এতিয়া কি হৈছে যা এ দাদা কেনেকৈ সাঁতুৰিম হয় ইয়াত ই ষ্টেট লেভেলৰ সুইমাৰ নহয় ডাঙৰ পুলটা বনাবলৈ ৰ এই দাদা ধেমালি কৰিছে ধেমালি কৰিম এতিয়া ইয়াতে সাঁতোৰ পিছত সেই প্ৰিন্সিপাল ছাৰে যে হাঁহ পুহিছে পুখুৰীটো তাত সাঁতুৰিবি দে হাত মাৰ ধৰিবা ডাঙৰকে অ ধুনীয়াকে দীঘলকে মাৰ আকৌ অ ডান্স নাচিব লাগিব নহয় আপোনালোকে ডান্স চাব নেকি চবেই ডান্স চাব তই নাচিব লাগিব তই এক কাম কৰ হেৰি কৰ এই নৰা ফুটে কামটো যে গৰম উঠে যে তাই কি আছিলে মোৰ মানে 4G মোবাইল দেই 5G স্পীড নচলে ইয়াত বৰ মানে হেডছেট আহে নহয় বৰ দিগদাৰ চাউণ্ডটো তেনেকৈ শুনিবি দেই শুনিছা নাই বঢ়িয়া বঢ়িয়া হাত হিলা আকৌ জানিবা হাত ভাল লাগিছে আকৌ দেই ভালকে বিহু নাচিব পাৰিবি আৰু পিছত গম পাবি নাই কলেজ তই ফেচাৰতো নাচিব পাৰিবি 26 তাৰিখে আছেই নহয় আপোনালোকে আমাৰ লগত জোৰ জবৰদস্তি কৰি এনেকুৱাবোৰ কৰিব নোৱাৰে এইটো কি হ'ল কিলোহে লৈছো তোক এইখন ইন্দ্ৰনন্দা ভেন্দিনা কান্দিব লাগিছে আমাক যেনেকে লৈছিলো না তহঁতক তেনেকে লোৱাই নাই গম পাইছো ইণ্টৰ নামত আপোনালোকে মাটি সাঁতুৰিবলৈ দিছে নাচিবলৈ দিছে আনকি মোক মদ চিগাৰেট খাবলৈ লৈ গৈছে এইটো আপোনালোকে ৰেগিং কৰিছে যিটো ডাঙৰ এটা অপৰাধ হয় বৰ কথা ক'ব লাগে তাকে ইমান গৰমখনত গৰম কথা কৈছে বৰ কথা কৈছো যে কি হ'ল দেখাই দে গম পাইছ নাই চাই ল'বি কিন্তু ডাইয়া ওলোৱা নাই সিহঁতে আমাক এনেকৈ ৰেগিং কৰিব নোৱাৰে কি হ'ল এইটো ভয় থাকে বুজিলি চবতে যেতিয়া আমি চিনা হ'ম আমিও কৰিম তেনেকুৱা এতিয়া বৰ্তমান সময় মনে থাকচোন মনে থাক চিগাৰেট খাই গ'ল তইও খাব লাগিব বল 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 আমি নাখাওঁ আৰু আপোনালোকক চিগাৰেট খাবলৈ আমাক ঘৰৰ পৰা পইচা দি পঠিওৱা নাই ইমান চিঞৰি আছে দে কি হ'ল আপোনালোকে মোক এনেকৈ দম দিব নোৱাৰে তোৰ যে চিনিয়ৰ হয় গম পাইছ নাই আমি যি কৰিম কম তই সেইটো কৰিবই লাগিব মই শুবলৈ ক'লে তই শুব লাগিব মই হাগিবলৈ ক'লে তই হাগিব লাগিব বুজিছ নাই মই হাগিবলৈ তই হাগিব লাগিব কি হ'ল ইয়াত আপোনালোকে মোক ইণ্টৰ নামত ৰেগিং ল'বলৈ আহিছে নেকি নিদিওঁ মই ইণ্টৰ নিদিওঁ মই ৰেগিং ল'বলৈ চিনিয়ৰ হয় নে তোৰ কলেজৰ কালচাৰেল ছেক্ৰেটাৰী এনেকৈ ৰেছপেক্ট শিকায় ৰেছপেক্ট দিয়ে নাজানা নেকি আৰে এইবোৰ কাম নহয় ৰেগিঙৰ নামত তহঁতি কেলে ইমান অভদ্ৰ ব্যৱহাৰ কৰি আছ এই নতুনকৈ আহিছে সিহঁতি তহঁতক এনেকৈ ভালদৰে তাহাঁতক নাম সুধিব লাগে পৰিচয় ল'ব লাগে আমাৰ আছিলে এইবোৰ সেই ৰেগিং এনেকৈ কৰে নেকি হা ৰেগিং এনেকৈ নহয় ভালদৰে নাম সুধিব পাৰ বা কিবা কৰিব পাৰ কিন্তু এনেকৈ ৰেগিং কৰাটো নুবুজায় আৰু তহঁতি ৰেগিং কৰি পিনি এনেদৰে ছাত্ৰ ছাত্ৰীৰ মানসিকতা নষ্ট কৰিব নোৱাৰ আৰু ৰেগিঙৰ নামত এই বিশ্ববিদ্যালয়ত কালি নে পৰহি এটা ডাঙৰ ঘটনা হৈ গৈছে আৰু য'ৰ পৰা হোষ্টেলৰ পৰা 3 মহলৰ ওপৰৰ পৰা এটা ল'ৰা জঁপিয়াই পৰিলে ল'ৰাটোৰ কি হ'ল বহুত ডাঙৰ কথা হ'ল দেই হস্পিটেলত আছে তাৰমানে গম পাওঁ চিৰিয়াছ অৱস্থা ৰেগিং কৰাকেইটা আৰে ৰেগিং কৰা ৰেষ্টিকেটটো কৰিলে আৰু বোলে তাহাঁতি জেইলো যাব যদি ৰেগিংখন সহিব নোৱাৰি ওপৰৰ পৰা চুইচাইড কৰিলে ৰেগিং যদি সহিব নোৱাৰে হোষ্টেললৈ আহিছিলে কেলে আমিও ৰেগিং খাইছিলোঁ সিহঁতি কেলে বাচি যাব ৰাম সকলোৰে চাইকলজি একে নহয় আৰু তহঁতি ৰেগিং খাইছিলে বুলি কি আমাৰ এই জুনিয়ৰখিনি ৰেগিং কৰিব লাগিব কি কথা আছে নেকি হেৰ' এতিয়া এইবোৰ পৰিৱৰ্তন কৰিব হ'ল এই কুসংস্কাৰবোৰ নাইকিয়া কৰিব হ'ল তহঁতি ৰেগিং খাইছিলে বুলি আমাৰ জুনিয়ৰসকলকতো ৰেগিং কৰিব আমি নোৱাৰোঁ গতিকে এই কুসংস্কাৰবোৰ আমি যদি হেড কৰি থৈ যাওঁ ভৱিষ্যতলৈ সেই কুসংস্কাৰবোৰ কেতিয়াও চলি নাথাকিব গতিকে ৰেগিং কাৰোবাক কৰাটো এটা ডাঙৰ অপৰাধ আৰু ৰেগিং সহ্য কৰি থকাটো এটা ডাঙৰ ভুল গতিকে তহঁতি ৰেগিং সহ্য নকৰি নিজৰ কৰ্তব্যবোৰ কৰি যাবি বুজিলি নে গতিকে আমি ৰেগিং কৰাটো এটা ডাঙৰ ভুল নমস্কাৰ চিনিয়ৰ আৰু জুনিয়ৰ মাজত এটা ইণ্টাৰেকশ্যন লাইন থাকে
চিনিয়ৰ আৰু জুনিয়ৰ মাজত এটা ইণ্টাৰেকশ্যন লাইন থাকে সেই ইণ্টাৰেকশ্যন লাইনটো জুনিয়ৰসকলে ডিচাইড কৰিব আপোনালোক চিনিয়ৰসকলে নহয় চিনিয়ৰসকলৰ লগত যদি আপোনাৰ অসহজ অৰ্থাৎ আনকমফৰ্টেবল ফিল হয় তেতিয়াহ'লে আপোনালোকে চিনিয়ৰ বিপক্ষে মাত মাতক আপোনালোকৰ পক্ষে আমি আছোঁ আৰু কলেজৰ সকলো প্ৰফেচাৰ আছে ৰেগিঙৰ কাৰণে ইমান দিনে বহুত ছুইচাইড আৰু মৃত্যুৰ কেছ ওলাইছে ষ্টুডেণ্টক নিজৰ অনুমতি বিহীনে ৰখাই থোৱাটো IPC 339, 340, 341 ভিতৰত পৰে ষ্টুডেণ্টক শাৰীৰিকভাৱে অত্যাচাৰ কৰাটো IPC ছেকশ্যন 323, 324 আৰু 325 ভিতৰত পৰে যিকোনো ষ্টুডেণ্টে ছুইচাইড কৰাটো IPC ছেকশ্যন 305, 306 ভিতৰত পৰে যিটো আইনীভাৱে দণ্ডনীয় ৰেগিং কৰি থাকোঁতে যদি ধৰা পৰে আৰু সেইটো প্ৰমাণ হৈ যায় তেন্তে কলেজতো এজনক ৰাষ্টিকেট কৰিবই আনকি তেওঁ জেললৈকে যাবলগীয়া হ'ব পাৰে যাৰ ফলত তেওঁৰ সম্পূৰ্ণ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব হোষ্টেলৰ বাসিন্দাসকলে হোষ্টেলৰ কৰ্ডিনেটৰ নম্বৰ ৰখাটো প্ৰয়োজন এনেকুৱা বহুতো প্ৰব্লেম হ'ব পাৰে সেইবাবে হোষ্টেলৰ কৰ্ডিনেটৰ নাম্বাৰটো ৰখাটো যথেষ্ট প্ৰয়োজন সকলো কলেজতে এটা এণ্টি ৰেগিঙৰ স্কোৱাড থকাটো অতি প্ৰয়োজনীয় আৰু যি স্কোৱাড আমাৰ মহাবিদ্যালয়তো আছে আৰু কমপ্লেইন বক্সো আমাৰ মহাবিদ্যালয়ত আছে গতিকে আপোনালোকৰ কিবা যদি অসুবিধা হয় কিবা যদি প্ৰব্লেম হয় সেই প্ৰব্লেমসমূহ আপোনালোকে কমপ্লেইন বক্সত কমপ্লেইন দিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে তাৰ প্ৰতি কোনো ভয় শংকা একোৱে নকৰিব আপোনালোকৰ লগত ছাত্ৰ একতা সভা আছে আপোনালোকৰ লগত মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকা আছে গতিকে আপোনালোকে সেইবোৰৰ কাৰণে অকণমানো ভয় সংকোচ নকৰি আপোনালোকৰ কমপ্লেইনসমূহ কমপ্লেইন বক্সত দাখিল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এণ্টি ৰেগিং কণ্টেক্ট নাম্বাৰ কেতিয়াও নাপাহৰিব 1800-180-5522 আকৌ এবাৰ কৈ দিছোঁ এণ্টি ৰেগিঙৰ নাম্বাৰটো 1800-180-5522 আহক আজি আমি সকলোৱে এটা শপত লওঁ না ৰেগিং কৰি না ৰেগিং কৰি না ৰেগিং হ'বলৈ দিম না ৰেগিং হ'বলৈ দিম Say no to ragging. Thank you.